চেনিটাইজ কৰি থকা হাত আৰু হাই গাইজ, আজি মই যোনটো ভিডিঅ' দিম এই ভিডিঅ'টো বনোৱা 3 দিন হ'ল, কিন্তু মই ভিডিঅ'টো দিব পৰা নাছিলোঁ। তো আজি ভিডিঅ'টো দিম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। আৰু আমি বৰ্তমান এতিয়া আম খাম, আম চুকি আছে। আৰু আপোনালোকে দেখিছে এই পুখুৰীটো কেইদিনমান আগত শুকাই আছিল, কিন্তু ইমানেই বৰষুণ পৰিছে যে পুখুৰীটোত বহুত পানী হৈ গ'ল। আৰু কেইদিনমান পিছত বৰষুণ হৈ এইবোৰ পানী হৈ যাব। আৰু আপোনালোকে দেখিছে সৌটো বৰ্তমান সৌটো কেইদিনমান পিছত দ্বীপ যেন লাগিব। আৰু ইমানে পানী বৰষুণ বেছি হৈ আছে যে আপোনালোকে ইয়াৰ প্ৰমাণ এই পুখুৰীটোতে পাইছে। শুকাই গৈছিল পুখুৰী, কিন্তু বৰ্তমান বহুত পানী হৈ গ'ল। সন্ধিয়া 6 বজাৰ পৰা কাৰ্ফিউ, যিহেতু সেই ভিডিঅ'টো আৰু চাওক এইবোৰ তাত ই ৰিক্সাবোৰ ৰখি আছে। আৰু 6 বজাৰ লগে কিন্তু সকলোবোৰ বন্ধ। ইয়াত কিমান মানুহ দেখিছে আপোনালোকে চাওক, মানুহ কম আছে বাৰু, কিন্তু চাওক মানুহ আহি আছে গৈ আছে, কিন্তু 6 বজাৰ লগে চব বন্ধ চব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আম চুকা খাওঁ বলক। এতিয়া আপোনালোকে টাইম লেপছ চাই লওক। বৰ্তমান সময় হ'ল 4:43। আৰু 2 ঘণ্টা 1.5 ঘণ্টামান পিছতে সম্পূৰ্ণ নিৰল নিস্তব্ধ ৰাজপথ আপোনালোকে দেখিবলৈ পাব। তো আজি ভিডিঅ'টো শেষলৈ চাওক, আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোত যদি আপুনি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টোলৈ বলক। আৰু এয়া আম আৰু মাকৈ আপোনালোকে দেখিছে। আৰু এটা টাইম এয়া বিবেকতে 9 বাজি ফুল, বহুত ফুল, বেলেগ ধৰণৰ ফুল টাবত ৰুইছে। আৰু এইডাল লেমন গ্ৰাপ বুলি কয়। আৰু ফাইনেলি আমাৰ এতিয়া টেঙা খোৱা হৈ গ'ল। আৰু ভিডিঅ' বনাই আছে, তো আমাৰ এটা কথাত হাঁহি উঠি আছে, তাৰবাবে চৰি। আৰু ভিডিঅ'টো শেষলৈ চাই থাকক, কেনেকুৱা কি হৈছে, কেনেকুৱা কি আপোনালোকে দেখা পাব। প্লিজ যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলত যদি আপুনি নতুন হয় ছাবস্ক্ৰাইব। গাইজ, আজি বাগাত দি ভিডিঅ' বনাই আছোঁ, কিন্তু বিশ্বনাথ নহয়। আপোনালোকে চাব পাৰে ক'ত ভিডিঅ' বনাই আছোঁ, পথাৰৰ মাজত, মানে বহুত ধুনীয়া পৰিৱেশ। সেইবাবে আজি ভিডিঅ'টো ইয়াতে বনাম। আৰু বৰ্তমান বাগাত দি আছোঁ, তো অলপ টাইম খুন্তি মাৰি লওঁ, সাৰ পাই গ'লো। আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। বেয়াতকৈ বেয়া ৰাস্তাৰে আমি গৈ আছোঁ। আজি চাইকেল আনিলোঁ হয়, নানিলোঁ। অলপ ভিডিঅ'টো বলক, ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটোত নতুন আপুনি ছাবস্ক্ৰাইব কৰি দিব প্লিজ। সূৰ্যটো অস্ত যাওঁ, আমি আজি ভালদৰে চাম। তো বলক আজি সূৰ্যৰ ওচৰলৈ দৌৰি বলক। আৰু কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া ভিউ চাওক। আপোনালোকে কেমেৰাত হয়তো অনুভৱ কৰিব পৰা নাই, কিন্তু আপোনালোকে আহিব ইয়ালৈ, বহুত ধুনীয়া ভিউ। খুব ধান খেতি, এইটো পুখুৰী, আৰু বহুত ভাল লাগি গ'ল আজি ইয়াত আহি। আৰু বহুতেই ভাল লাগিল, আপোনালোকে আহিব ইয়াত। আৰু এই পুখুৰীটো এতিয়া পানী শুকাইছে, সিঁচিছে, সেইবাবে পানী অলপ কম আছে। আৰু যেতিয়া বানপানী টাইম হয় তেতিয়াতো আৰু সাগৰ এইবোৰ সাগৰৰ নিচিনা যেন দেখা যায়। তো আপোনালোকে ইয়ালৈ আহিব, আৰু সকলোৱে ঘৰত থাকক, মাস্ক মাৰি থাকক বাহিৰলৈ ওলালে, আৰু ঘৰত থাকি সুৰক্ষিত হৈ থাকক। তো কৰোণা বৰ্তমান কৰোণাৰ টাইম, সেইবাবে মই ক'লোঁ আপোনালোক সকলোৱে যাতে সজাগতা হৈ থাকে। আৰু এয়া বিবেকেও ভ্লগ বনাই আছে। আৰু ভিউ চাওক আপোনালোকে, কি ধুনীয়া ভিউটো। আগতে মাস্কখন পিন্ধি লওঁ, আৰু আপোনালোকেও মাস্ক পিন্ধি থাকক, ঘৰত থাকক, সঘনাই চেনিটাইজ কৰি থাকক হাত, আৰু কৰোণাৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ এইবোৰ নিয়ম আমি বজাই চলিবই লাগিব। আৰু ভিউটো চাওক আপোনালোকে, কি ধুনীয়া। আৰু এতিয়া মই এটা শ্বট দি আছোঁ, আপোনালোকে ভালদৰে চাই লওক।
সূৰ্যটো আপোনালোকে দেখিবলৈ পাইছে। সূৰ্যটো এতিয়া জুম কৰি চাওঁ ৰ সূৰ্যটো কেনেকুৱা হয়। কি ধুনীয়া লাগিছে ঠাইখিনি। এবাৰ যদি সূৰ্যটোত যাই চাব পাৰিলোঁ হয়। মই আগতে ইয়াত এটা ভিডিঅ' বনাইছিলোঁ, তো আগত কেনেকুৱা আছিল আৰু বৰ্তমান কেনেকুৱা হৈছে সেইটো চাওক। আৰু বৰ্তমান বহুত ধুনীয়া হৈছে। তাৰমানে আগত কেইদিনমান আগত খৰাঙৰ দিন আছিল, বৰ্তমান লাহে লাহে বাৰিষাৰ দিন আহি আছে। তো এতিয়া ঘাঁহ বনবোৰ গাজিবলৈ আৰম্ভ কৰিছে। তো এতিয়াৰ ভিউটো আগৰ ভিউটোতকৈ অলপ বেলেগ হ'ব, সেইবাবে আজি ভিডিঅ'টো বনালোঁ। আৰু ৱাও কি মজা! এইটো মই এতিয়া পাৰ হ'ব লাগিব। ধান খেতিবোৰ কাটিছে, কিছু সংখ্যক কাটিছে, এইবোৰ কাটিছে আৰু সৌবোৰ কাটিবলৈ আছে। তো ওচৰৰ পৰা চাওক, এইবোৰ কাটিছে। আৰু ইয়াতে এটা বস্তু দেখিলোঁ, ভাঙিছে নেকি, এইটো চেপা বুলি কয়। ইয়াত এনেকৈ মাছ মাৰে, এইটোৰে কেনেকৈ মাৰে নাজানো বাৰু, কিন্তু আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব। আৰু এইবোৰ ধান কাটিছে, সৌপিনে কাটিবলৈ আছে, এইবোৰ ধান কাটিবলৈ আছে। তো আকৌ এটা শৰ্ট চাই লওক বলক। বেলি ওলাব নোৱাৰি দীপ দীপালি, গাঁৱৰ লগৰবোৰৰ মুখে মুখে মাথো তইহে আজিকালি। কিনো কৰো হাই হাই, তোকে চাই যৌৱন যায়, দিনত নেদেখিলে ৰাতি টোপনি নাই। একো নাজানো মুছুমানো বুজোঁ, কোনো সকলোৱে কয় মইনা তুমি জুই, মইনা তুমি জুই। আজি ভিডিঅ'টো এইখিনিয়ে। আকৌ এবাৰ ভালদৰে চাই লওক চাৰিওফালৰ পৰিৱেশটো, অসমৰ প্ৰাকৃতিক পৰিৱেশ কিমান ধুনীয়া। আপোনালোকে অসমতে কিমান ধুনীয়া ধুনীয়া জাগা আছে, ঠাই চাব লগা আছে। তো সেইবোৰৰ বাবে আমি এইটো ভিডিঅ' বনালোঁ। বহুত ধুনীয়া পৰিৱেশ হয়, আপোনালোকে কি ধুনীয়া ভিউ হয়। আৰু তো ভালদৰে চাই লওক একবাৰ সম্পূৰ্ণ শৰ্ট। ইমান এডিট কৰিব নোৱাৰোঁ হে, কিন্তু ভিডিঅ'টো এবাৰ ষ্টাৰ্ট কৰি দিম না। ভিডিঅ'টো একদিনটো লাগিব ভিডিঅ' এডিট কৰোঁতে। কি কৰা যায়, নতুনকৈ ভিডিঅ' বনাম। হাই গাইছ, তো গাইছ ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছিলোঁ, কিন্তু শেষ কৰিব নোৱাৰিলোঁ, কাৰণ ইমান ধুনীয়া ধুনীয়া মেঘৰ কি মজা লাগিছে। আপোনালোকে কেমেৰাত কেনেকুৱা পাইছে নাজানো, কিন্তু ৰিয়েলত সঁচাই বহুত মজা লাগিছে। এক কপি ফটো মাৰি লওঁ। ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছিলোঁ, কিন্তু আমি ভাবিলোঁ যে আজি সূৰ্যটো অস্ত যোৱা দেখুৱাওঁ। ইয়াৰ পৰা বহুত ধুনীয়াকৈ দেখা পায়। তো চাই থাকক ভিডিঅ'টো, বেছি নহয় অলপ আছে। তো ভিডিঅ'টো শেষলৈ চাই থাকক। এতিয়া সূৰ্যটো অস্ত যাওঁ অৱস্থা আধা গ'লেই, আৰু অলপ এইখিনি যদি যায় সম্পূৰ্ণ আন্ধাৰ। এই ভিডিঅ' বনাই আছে আন্ধাৰ হ'বই, লগতে সম্পূৰ্ণ অসম ভাৰতবৰ্ষখনে আন্ধাৰ আৰু আন্ধাৰ। কিন্তু সম্পূৰ্ণ আন্ধাৰ নহয়, কাৰণ ৰাতি লাইট আৰু দিনত সূৰ্যটো। তো যি কি নহওক, এতিয়া সূৰ্য অস্ত গ'ল আৰু আমি এতিয়া যোৱা নাই, যোৱা নাই। তো আকৌ এবাৰ চাওক, এইখিনি কিমানখিনি ওপৰত যে দেখিছে সেইটো সূৰ্য নহয়, সৌটোহে তলতোহে সূৰ্যটো আপোনালোকে দেখিছে। আৰু ভিডিঅ'টো শেষ হ'ল। আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আৰু সকলোৱে ভিডিঅ'টো যেন লাইক কৰে, শ্বেয়াৰ কৰে, আৰু চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। তো সকলোকে টিল দেন টাটা বাই বাই।